আজি দিনখান মহাবিদ্যালয় ছাত্ৰ সভাৰ উদ্যোগত তথা স্থানীয় নিশামাখী ৰাইজৰ সহযোগত জাতিত্বংগী নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰুদ্ধাচৰণ কৰিবলৈ আজি যে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে তাৰ বাবে মোৰ তৰফৰ সংগ্ৰামী অভিবাদন জ্ঞাপন কৰিছে। সদৰ ৰাইজ ইতিমধ্যে আপোনালোক সকলোৱে অৱগত কেন্দ্ৰীয় চৰকাৰে জাতিত্বংগী নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 অসমৰ জাপি দি কেন্দ্ৰীয় চৰকাৰে অসমক ভৱিষ্যত খিলঞ্জীয়া অসমীয়া জাতিক নস্বাত কৰাৰ যি পৰিকল্পনা কৰিছে তাৰ প্ৰতিবাদত আজি সৰ্বত্ৰে প্ৰান্তে প্ৰান্তে আন্দোলন গঢ়ি উঠিছে। সদৰ ৰাইজ আজি আমাৰ ছাত্ৰ ছাত্ৰীসকলে আন্দোলন কৰিবলৈ ৰাজপথলৈ ওলাবলগীয়া কোনো পিতৃ মাতৃয়ে কোনো পিতৃ মাতৃয়ে কেতিয়াও নিজৰ সন্তানগৰাকীক শিক্ষানুষ্ঠানলৈ এনেদৰে সংগ্ৰাম কৰিবলৈ বা এনেদৰে প্ৰতিবাদ কৰিবলৈ নপঠায়। কিন্তু এইখন বিজেপি চৰকাৰৰ দিনত সম্পূৰ্ণ বিপৰীতভাৱে আজি ছাত্ৰ ছাত্ৰীসকলে সংগ্ৰাম কৰিবলৈ একমাত্ৰ খিলঞ্জীয়া অসমীয়া জাতিক সুৰক্ষিত কৰিবলৈ ৰাজপথলৈ ওলাবলগীয়া আছে। সদৰ ৰাইজ ইয়াত আমাৰ খিলঞ্জীয়া অসমীয়া জাতিৰ বাবে দুৰ্ভাগ্যজনক বিষয়টো কি হ'ব পাৰে? ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই লোকবাণী বছৰ চিঞৰিছে কৈছিল 16 বছৰ কোনো বাংলাদেশী অসমৰ তালি টোপোলা বান্ধিব লাগিব। কিন্তু ইয়াৰ সম্পূৰ্ণ বিপৰীতভাৱে নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 অসমৰ ওপৰত জাপি দি খিলঞ্জীয়া অসমীয়া জাতিক শেষ কৰাৰ যি পৰিকল্পনা কৰিছে এই অসমীয়া জাতিয়ে কিন্তু বহি নাথাকিব। তেওঁলোকে এইটো ক'ব বিচাৰিছিলে নেকি যে তালি টোপোলা বান্ধিব লাগিব অৰ্থাৎ হিন্দু বাংলাদেশীয়ে বাংলাদেশৰ তালি টোপোলা বান্ধি অসমলৈ আহিব এই কথা তালি টোপোলা তেওঁলোকে প্ৰকাশ কৰিছিলে নেকি? আজি এই আইনখনৰ বিৰুদ্ধে আজি মিজোৰামত বাই বাই ইণ্ডিয়া ৱেলকাম চাইনা বুলি ক'বলগীয়া হৈছে। ইয়াত দুৰ্ভাগ্যজনক বিষয় কি হ'ব পাৰে? কেন্দ্ৰীয় চৰকাৰ ইমান অপদাৰ্থ অসমীয়া ৰাইজ ছাত্ৰ ছাত্ৰী সকলোৱে আন্দোলন প্ৰতিবাদ কৰিছে, কিন্তু তাৰ পিছত এইখন চৰকাৰখনৰ গা নলয়। সৌহিন্য কেইজন অসমীয়া যুৱকে দিল্লী যন্ত্ৰ মটৰ ঠাই সম্পূৰ্ণ উন্নয়ন কৰি প্ৰতিবাদ কৰিবলগীয়া হৈছে। ইয়াত দুৰ্ভাগ্যজনক বিষয় কিবা হ'ব পাৰে নেকি চৰকাৰ ৰাইজ? এই সময় খিলঞ্জীয়া অসমীয়া জাতিৰ বাবে অত্যন্ত সংকটৰ সময়। আমি সকলো ওলাই আহো কেন্দ্ৰীয় চৰকাৰে জাতিত্বংগী সিদ্ধান্তৰ বিৰুদ্ধে সকলোৱে মাৰা মাৰি থিয় দিওঁ। আমি হ'ব পাৰোঁ কোনোবাই কিন্তু বিভিন্ন ৰাজনৈতিক আদৰ্শ ৰাখিছোঁ, আমি কোনোবা বিজেপি কৰিব পাৰোঁ, কোনোবা কংগ্ৰেছ কৰিব পাৰোঁ, কিন্তু চৰকাৰ ৰাইজ আমাৰ জাতিতকৈ কেতিয়াও ৰাজনৈতিক দলৰ আদৰ্শ নাই ডাঙৰ হ'ব নোৱাৰে। ৰাইজ আমাৰ জাতিটোৱেই নাথাকে আমি দল কাক কৰিম? এই কওঁ সকলোকে ওলাই আহক আৰু কেন্দ্ৰীয় চৰকাৰ জাতিত্বংগী সিদ্ধান্তৰ বিৰুদ্ধে বাৰ পাতি থিয় দি এই আইনখনৰ বিৰুদ্ধাচৰণ কৰিম। এইখিনিকে কৈ মোৰ চমু বক্তব্যৰ মাধ্যমে সামৰণি মাৰিছোঁ। ধন্যবাদ।